বন্ধু বান্ধৱীসকল কি খবৰ সকলোৱে ভালে আছে নে এয়া আমাৰ ঘৰত খেতি কৰা ৰঙা আলু এয়া ঘৰত খেতি কৰা ৰঙা আলু আৰু বহুত কেইটা বেচিলে কেইটামান ঘৰৰ কাৰণে ৰাখি থৈছে এয়া দেখিছেনে আৰু আপোনালোকে এটা বস্তু দেখাম হা কি চিনি পাইছেনে বন্ধু বান্ধৱীসকল চিনি পাইছেনে এয়া কি এয়া হৈছে মিৰিমাহ মই যেতিয়া সৰু থাকোঁতে ধৰি লওক 9, 8 থাকোঁতে আমাৰ সেইখিনিত বাগান আছিল বাগানত খুব লগাইছিলে তো আমি মনে মনে চুকুৰি খাবলৈ গৈছিলোঁ তো মালিকে যি দৌৰাইছিলে আমাক দেখিলে মনত পৰি এতিয়া হাঁহিব লাগিছে তথাপিও এয়া আমাৰ ঘৰৰ বাগান যেতিয়া মই এতিয়া বিয়া হৈ আজি আকৌ প্ৰথম দেখিছোঁ সৰুতে মই দেখাই নাছিলোঁ এইটো মিৰিমাহ বহুত বছৰৰ মূৰত মোৰ মানুহজনৰ ঘৰত মোৰ শ্বশুৰ দেউতাই বাগানত লগাইছিল মেক্সিমাম বাগানৰ কাণে লগাইহে হয়নে বাৰু কিছুমানে ঘৰতো লগায় আমাৰ বাগানৰ কাণত লগাইছিলে এতিয়া কাটি আনিছে ঘৰত এয়া দেখিছেনে আৰু মই কেঁচাকৈহে খাই পাইছোঁ এয়া কেনেকৈ খাই মই কি খাই নাজানোৱে আজিলৈকে সেইবুলি মই কেঁচাকৈ খাই পাইছোঁ হয়তো চব্জি বনায়ো খায় কিন্তু মই আজিলৈকে খাই পোৱা নাই এয়া ধুনীয়া হৈছে থোককেইটাও বহুত ধুনীয়াকৈ লাগিছে দেখিছেনে বাৰু হয়তো কোনোবা চিনি পাইছেনে কোনোবা নাপাবও পাৰে যোনে চিনি পাইছে আপোনালোকে কমেণ্ট বক্সত জনাবচোন কেনেকৈ খায় এয়া হে ভগৱান আজি দিনটো যে ইমানেই গৰম পৰিছে বন কৰা মানুহৰ অৱস্থা বেয়া হৈ গৈছে আৰু এইফালে চোতালত আমাৰ মিৰিমাহ ঘৰতে কৰা মিৰিমাহ দেই এইফালে চোতালখন ভৰ্তি হৈ আছে দেখিছেনে বাৰু এইফালে জিৰাই আছে কাৰণ কৰিব নোৱাৰি গৰমত আৰু এইফালে ঘৰতেই 4-5 বস্তামান চাউল আছিল সেইখিনিও চাফা কৰিব লগাই দিছোঁ কাৰণ বিহুৰ আগে চাউলখিনি চাফা কৰি গোটাই ল'ব লাগিব কাৰণ আলহী দুলহী আহিব পাৰে খুৱাব লাগিব ভাত আৰু এইফালে কামটো আজি দুদিনেই হ'ব আজি চাফা কৰি শেষ হ'ব কিজানি আৰু অলপহে আছে এইফালে আকৌ মায়েও হাতা পতা লাগি গৈছে কাৰণ আৰু মই ভাত যোগাৰ কৰিলোঁ এইফালে ভাত খোৱালোঁ ভাত খুৱাই বৈ আকৌ ৰেডি হৈ আকৌ ভাগৱতৰ কাৰণে ডনেশ্যন উঠাবৰ কাৰণে গ'লোঁ এই প্ৰথম ঘৰতে সকলো ঘৰতে শিপিনী আছে দেই আমাৰ এইফালে আৰু এইফালে কপৌ ফুলজোপা গছত দেখিছেনে ইমান মৰম লগাকৈ ফুলি আছে ভিডিঅ'টো যদি আপোনালোকে ভাল লাগে নকওঁ আৰু সেইখিনি আপোনালোকে জানি আৰু ছাপোৰ্ট কৰিব আৰু সকলো